कचुगावआव WWF आरो WTI नि बानजायनायाव सानसेनि हाबाफारिजों कनजारभेशन अफ वाइल्ड लाइफ आरो हेबिटेट्स आयदानि सायाव सांग्रांथियारि हाबाफारि खुंफुंदों। कचुगाव मिरु रेन्जआव दिनै WWF आरो WTI नि बानजायनायाव सानसेनि हाबाफारिजों कनजारभेशन अफ वाइल्ड लाइफ आरो हेबिटेट्स आयदानि सायाव रायजो राजाफोरखौ लानानै सांग्रांथियारि हाबाफारि खुंदों। बे सांग्रांथियारि मेलनि गेजेरजों रायमना माहारियारि हाग्रामा साखाथियाव थानाय रायजो राजाफोरा मिथिनो गोनां नेमखान्थिफोर आरो रायमना माहारियारि हाग्रामाखौ जौगाहोनो थाखाय माबायदि थांखि लानांगोन बायदि गुबुन गुबुन आयदाफोरनि सोमोन्दै गुवारै फोरमायथिनानै होयो। बे हाबाफारियाव WTI नि दैदेनगिरि सनातन देखाया रायमना माहारियारि हाग्रामा साखाथियाव थानाय रायजो राजाफोरा हाग्रामानि जिब जुनार बिफां लाइफां बायदिफोरखौ रैखाथि होनायनि बिथिङाव थानाय माखासे बिफानफोरनि सोमोन्दै गुवारै मिथिहोनाय जायो होननानै फोरमायो। আজি আমি WWF ইণ্ডিয়া আৰু वाइल्ड लाइफ ट्रास्ट অফ ইণ্ডিয়া দুয়োটা অনুষ্ঠানে লগ হৈ যেহেতু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আমাৰ 2021 চনত অসম চৰকাৰে আমাৰ ইয়া কৰিছে নটিফাইড কৰিছে, গতিকে এটা দায়িত্ব এটা আহিব। এতিয়া কথা হ'ল মানুহে আগতেতো ধুনীয়াকৈ পহুৰ মাংস চাংস বা তেনেকৈ কেতিয়াবা খাইছিলোঁ অজানিতে, বা বহুত মানুহ প্ৰেক্টিছ আছে গছ এজোপা কাটে, কিন্তু এতিয়া কিছুমান তেওঁলোকে যদি দুই এটা কথা জানি থয় গাঁৱৰ মানুহখিনিৰ কাৰণেও ভাল হ'ব আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণেও ভাল হ'ব। যেতিয়া এখন ৰাষ্ট্ৰীয় উদ্যান হয় তেতিয়া মানুহ আৰু অথৰিটি পাৰ্ক পিপুল ৰিলেশ্যনশ্বিপটো গঢ় নল'লে সেই পাৰ্কখন কেতিয়াও ছাষ্টেইন নহয়। সেইকাৰণে আজি এটা গোটেই গাঁওবুঢ়া আৰু স্থানীয় NGOখিনিক লৈ এটা সজাগতা শিবিৰ বুলিয়ে ক'ব লাগিব, কাৰণ এইটো ট্ৰেইনিং প্ৰগ্ৰেম নহয়, এটা মানে চেনজিটাইজ কৰাৰ কাৰণে মানুহক যাতে অলপ বুজাব পাৰি অনুষ্ঠিত কৰা হৈছে। এতিয়া আমাৰ WWFৰ তেওঁলোকৰ দিল্লী অফিচৰ পৰা আছে আৰু আমাৰ অসম অফিচৰ পৰা অনুপম শৰ্মা আছে, দেৱদত্ত আছে, সুশান্ত বৰঠাকুৰ আছে, WTIৰ পৰা মই সনাতন ডেকা, লগতে আমাৰ এডভকেট ৰিজাউল হক উকিল তেখেতেও আছে। তেওঁ সহজকৈ মানুহক আইনগত কথাখিনি বুজাইছে যাতে মানুহে বিপদত নপৰে। মানে সৰু ফুল এডাল ছিঙি লৈ আহিছে কিন্তু ফুলডাল Schedule 1 অৰ্কিড, যিবিলাক আমাৰ মানে ধৰি লওক অৰ্কিড আছে অৰ্কিডটো হঠাৎ ছিঙি লৈ আহে মানুহে মৰমতে, কিন্তু যে এটা Schedule 1 সি বিপদত পৰিব পাৰে, সেই কথাবিলাক মই ভাবোঁ মানুহে বুজি পালে কিন্তু এইবিলাক ভুল নকৰে। গতিকে উদ্দেশ্যটো অতি মহান আৰু মই বৰ ভাল পাইছোঁ মানুহখিনিও যে ছাৰ এনেকুৱা সৰু সৰু কথাবিলাক আমি জানিলে আমাৰ ভৱিষ্যতে আমি ডেফিনেটলি আমি সহায় কৰিব পাৰিম সংৰক্ষণত। डेवलपमेंट का मतलब है सबको को तालमेल मिला के चलना, तो वो एक बहुत जरूरी बात है हमारे देश में। दूसरा है कि सबको लगता है कि नेशनल पार्क बन गया मतलब मुसीबत हो गया, ठीक है ना। टाइगर